আমার কপালত এয়াকে লিখা আছে বলা কিবা এটা খাই লবাগে মনোরমা কি হয়েছে তোমার বলা ভিতরলৈ যাও বলা বলা ভিতরলৈ যাও ও মহাজন দেউতা কোননো মই হৰেশ্বৰ আহিছিলো হৰেশ্বৰ নেকি আহা ভিতৰলৈকে সোমাই আহ বহচোন ইয়াতে কৃষ্ণ ভালনে আপোনাৰ ভালেই পিছে তোৰ কচোন ময়ো সেই আছো আৰু পিছে কথা এটা শুনিছেনে নাই কি কথা কচোন যোগেশ্বৰৰ ল'ৰাটো হেনো কিবা গুৱাহাটীত পঢ়িবলৈ গৈ ৰেগিঙৰ কবলত পৰি বোলে নিজে আত্মহত্যা কৰিলে বুলি কোৱা শুনিছো কথাটো নুশুনা নহয় আমাৰ এওঁ পিছে গৈছিল বৰ ইমান ভালকে নাজানো কথাটো তাৰ কি হ'ল বা কি নহ'ল ইমান ভাল ল'ৰাটো সঁচাই দেই বহুত ভাল ল'ৰা আছিল আৰু ল'ৰাটো মাকৰ বহুত মৰমীয়ালো আছিল দেই হয় দেই দেউতাকে ল'ৰাটোক বৰ কষ্টত পঢ়াইছিল পাই সিদিনা আহিছিল আমাৰ ঘৰলৈ হয় নেকি ল'ৰাটো বোলে অসমৰ ভিতৰত প্ৰথম পাইছে হয় হয় সেয়েহে মৰমতে তাক মই টকা 10,000 দি পঠাইছিলো বৰ ভাল কৰিছিল কিন্তু খবৰটো পাইহে বৰ দুখ লাগিছে পাই মনত তাকেইতো কি কব হেৰা শুনিছা এই হৰেশ্বৰ আহিছে পাই তামোল এখন আনাচোন হৰেশ্বৰ আহিলা হ'ব হ'ব তামোল খাবা পিছে সিদিনা মোৰ মানুহজনীয়ে কৈছিল তুমিও বোলে মোৰ মানুহজনীৰ লগত গৈছিলা গৈছিলো কিবা
খবৰ পোৱা নেকি? কালি মই গৈছিলো, মানুহজনী কান্দি কান্দি অৱস্থাই নাই। তাকেইতো পাই, তই কথাতে কয় নহয়, এই বোলে বিধিয়ে দিলে সেই বিধাতাই নিদিয়ে। হয় কি কৰিবা? এইবোৰ কথা পিছতো পাতিবা। যোৱাচোন চাহ অকণ লৈ আহগৈ। মই যাওঁ, আপুনি খাবনে পিছে? লৈ আহিবা অকণমান। গৈছো ৰ'ব। পিছে হৰেশ্বৰ, মহাজন, আমাৰ এওঁ মুখে কথা এটা শুনিলো, এই যোগেশ্বৰৰ বোলে মানুহজনী কিবা মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে। মোৰ মানুহজনীও কৈছিল কালি সেই কথাষাৰ, কিন্তু বৰ বেয়া লাগিল। সঁচাই দেই। পিছে কথাটো হয়, চাহ খাবা? হ'ব, চাহ খাব দেই আপুনি। হ'ব হ'ব। যোৱাকালি যোগেশ্বৰৰ মানুহজনী ৰাতিপুৱাৰ পৰা বিচাৰিয়ে পোৱা নাই, কলৈ বা গ'ল? চাহ লোৱাচোন। তাকে হেৰি, কথাটো শুনি মোৰো বৰ বেয়া লাগিল। কি কৰিব মহাজন দেউতা, উপায়তো নাই এতিয়া। ভগৱানো ইমান নিষ্ঠুৰ হ'ব পাৰেনে? এৰা, যোগেশ্বৰটোলেহে বৰ বেয়া লাগে পাই। মানুহটোৱে বৰ কষ্ট কৰিছিল। বাৰু হৰেশ্বৰ, নহ'লে আমি কালিলৈ এপাক গৈয়ে আহোঁ নেকি? ময়ো সেই কথাষাৰ কাৰণে আপোনাৰ ওচৰলৈ আহিছিলোঁ। এৰা, মোৰো সিদিনাৰ পৰা যাবলৈ পৰাই নাই নহয়। দেখিছই নহয় আমাৰতো কেনেকুৱা। সেই যোগেশ্বৰৰ ল'ৰাটোকে চাচোন বাৰু এতিয়া। কিমান ভদ্ৰ আছিল ল'ৰাটো, পঢ়া শুনাটো ভাল আছিল, কথা বতৰা ক'লেও বৰ নম্ৰ আছিল। তাকে হেৰি, ভগৱানে যে কি কৰে। যি কপালত হ'বলগীয়া আছিল হৈ গ'ল। আমিনো কি কৰিম? এৰা, মা, 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 বোপাই কোৱাচোন। মোক টকা 5,000 লাগিছিল। মোক আকৌ টকাৰ কিহৰ প্ৰয়োজন? লগৰকেইটাৰ লগত পাৰ্টি আছিল। বোপাই, এইবোৰ পাৰ্টি চাৰ্টি বাদ দে। গাঁৱত কি হৈছে দেখিছই নহয়। মানুহে কিন্তু ভাল বুলি নকয়। বোপাই, মানুহে এইবোৰ ভাল বুলি নকয় নহয়। এইবোৰ মই গম নাপাওঁ, মই যামেই। দুখীয়া মানুহ যি হৈ থাকক, আমাৰ কি আহে যায়? জয়ন্ত! দেউতা, তুমি মোক মাৰিলা। মা, দেউতা, এইখন ঘৰত মই 1 ছেকেণ্ডো নাথাকো। মই আহিলো মা। জয়ন্ত! দেখিলি নহয় হৰেশ্বৰ এইবোৰ। তাকেইতো, সিও সেই সৰু ল'ৰা, এইবোৰ বুজি নাপায় সি। এইবোৰ ধৰি নাথাকিব মহাজন দেউতা। বাৰু মহাজন দেউতা, মই এতিয়া উঠোহে আৰু। হ'ব হ'ব। পিছে কালিলৈ ৰাতিপুৱা যোগেশ্বৰ ঘৰৰ পৰাই আহিমগৈ। ঠিক আছে, পাৰিলে সোনকালে গ'লে ভাল হ'ব। হয় হয়, সোনকালেই যাম। আমিও আহোঁ তেতিয়া। যা তেন্তে যা।